Come back. Welcome back to my YouTube channel. মোৰ চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হল গুণগীত মানে মোৰ ল'ৰা দুটা বাৰ্থডে সো সৰু পোৱাকে কিবা এটা কৈছো তো ভিডিওটো যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম লগতে আপোনালোক সকলোৱে মোৰ ল'ৰাকেইটাক যাতে ভগৱানে ভালে ৰাখে সকলোৱে প্ৰাৰ্থনা কৰিব আৰু যাতে ভাল হয় সিহঁতৰ লগতে মোক যিমানখিনি মৰম দিছে তাৰ বাবে বহুত বহুত থ্যাংক ইউ আৰু আগলৈ এনেকৈ সাপোৰ্ট কৰি যাব লগতে কাম বন কৰি আমি আছো তাৰবাবে লগতে বেক সাইডটো ইগনোৰ কৰিব অলপ দিগদাৰ হৈ আছে মানে কি আৰু ল'ৰা ছোৱালী থাকিলে অলপ পৰিপাটি কৰি থ'ব নোৱাৰি ইটো পিছত সিটো গণ্ডগোল লগাই থাকে সো বেয়া নাপাব প্লিজ এয়া আপোনালোকে ৰান্ধনি কৰি থকা দেখিছে যে এয়া হ'ল আমাৰ ভৰ্তা ল'ৰা সৰুৰা আৰু সৰুৰাই বাঁহ পেটৰ কামৰ লগতে খুব ভাল ৰান্ধনিও কৰিব পাৰে লগতে খানাবোৰ বহুত টেষ্টি বনায় সো সৰুৰাকে ইনভাইট কৰিলোঁ বনাবলৈ আৰু ইয়াত লগতে দেখিছে আমাৰ ডাঙৰ পিতাই জেঠাইক আৰু জেঠুৱেক ডাঙৰ পিতাইক জোকাবলৈ জেঠুৱেকে অলপ ধেমালি কৰি আছিল কন্দুৱাই মানে ভাল পায় সো কন্দুৱাই আছিলে আৰু এয়া হ'ল আমাৰ খুৰী আইতা মানে খুৰাহঁতৰ খুৰী লগতে খুৰীয়ে পাপৰ ভাজি আছে মাছৰ টেঙা দি বনাই আছে আঞ্জা এইফালে আকৌ মুন আৰু এইফালে আমাৰ সৰু পিতা কি যে কৰি থাকে নহয় মানুহে তাকে চাই থাকে বেছি আৰু এয়া দেখিছেনে তোমাৰ পৰিয়াল মানিছে এয়া মোৰ ভণ্টি লগতে মোৰ আইতা ককা মা সকলোবোৰ আহিছে বহিবলৈ দিয়া সময়ত ভিডিঅ' এটা কৰি ৰাখিছিলোঁ তাকে আপোনালোকৰ মাজলৈ অলপ দেখুৱাই প্ৰথম আলহী হিচাপে মাহঁতে আহিছিলে আৰু পিছলৈ দেখিব ভিডিঅ'টো শেষলৈ চাই থাকিব মাহঁত নাহাৰ বাবে মোৰ মনটো দুখ লাগি আছিল তেতিয়া ভাল লাগিল আৰু মা আহিব নোৱাৰা কাৰণটোৱে হ'ল আমাৰ ভতিজাজনী বিয়া মানে তুলনি হ'ল চ' মা নাতিয়েক হয় সেইবাবে আহিব পৰা নাছিলে কাইলৈ আমি ভতিজা বিয়ালৈ যাম বিয়াৰ ব্লগটো আপোনালোকে নেক্সট ভিডিঅ'ত পাব তো ভিডিঅ'টো চাব এনেকৈ টানি পেলাই টাইট কৰি দিবা পাম গৈ আছে মানে কিলোমিটাৰ এনেকৈ হেৰি কৰি অঁ কি তাইও ইউটিউব চেনেল আছে নাই ইনষ্টাগ্ৰাম আছে যদি আমাৰ একেদিনাখনে চাওঁ